নেদেখাজনক সেৱাতি জনাই দিনটো আৰম্ভণি কৰিলো লগতে আপোনালোকক স্বাগতম জনালো মোৰ এই ভিডিঅ'টোৰ মাজলৈ আৰু প্ৰথমে আজি ভিডিঅ'টোৰ আৰম্ভণিতে কৈ থলো দেই ভিডিঅ'টো শেষলৈকে চাবলৈ কৈ থলো মানে অনুৰোধ জনাইছো দেই আৰু এতিয়া প্ৰথমতে আজি যোৱাকালি ৰেডি কৰি থৈছিলো মানে ভাবি থৈছিলো যে আজি ৰাতিপুৱা ফটাফট লৰাক চেণ্ডউইচ বনাই দি পঠিয়াম গতিকে ভবা মতে কাম সকলোখিনি যি যত আছিলে ফ্ৰিজত চেণ্ডউইচত দিব পৰা পাচলি সেয়া কাটি মেলি ৰেডি কৰি লৈছো আৰু আজি মই বনাব লৈছো এগ চেণ্ডউইচ গতিকে চাই থাকিবচোন দেই বনাইছেই চাগে মই ৰেচিপিটো দিবলগীয়া চাগে নহয় চাগে সকলোৱে জানেই আৰু আজিকালি একেবাৰে সহজ আৰু পটাপট জলদি বনাই খাই দিব পাৰে সোৱাদ লগাও হয় বাৰু যি নহওক মই এয়া আলু আৰু কণী ধুনীয়াকৈ বইল কৰি থৈছিলো আৰু সেইখিনি ধুনীয়াকৈ এনেকৈ ৰুকি লৈছো আৰু তাৰ পাছতে কিছুমান কাম ৰাতিয়ে যদি কৰি থোৱা যায় সহজ হয় আৰু যিসকল মাক হয় বা যিসকলে মানে ৰাতিপুৱা ব্ৰেকফাষ্ট জলদি বনাবলগীয়া কাম থাকে তেওঁলোকে চাগে এইবোৰ কাম কৰিয়ে থয় আৰু মই নতুনকৈ ক'বলগীয়া বা বুজাবলগীয়া একো নাই তাৰ পাছতে নিমখ দিলো জোখমতে তাৰ পাছতে জলকীয়া গুড়ি অকমান দিছো জলকীয়া হলনি জালুকো দিব পাৰে তাৰ পাছতে এয়া দেখিছে নহয় 1 চামুচ মেয়নিজ দি দিলো আৰু এই ৰেচিপিটোত যে মেয়নিজ নিদিয়াকো আপোনালোকে বনাব পাৰে খাবলৈ সেই একেই সোৱাদেই পাব আৰু কিন্তু উপায় নাই আমি জিভাৰ সোৱাদৰ কাৰণে আমি কিছুমান বস্তু জানো যে খাব নালাগে বা বেয়া বুলি তথাপিও খাওঁ আৰু নহয় জানো ময়ো দিলো আৰু 1 চামুচ তাৰ পিছতে ব্ৰেড কেইখনৰ চাইডখিনি কাটি লৈ পেলাই অকমান সেকি লৈছো আৰু প্ৰথমে মই এটা চাইডহে সেকিম দেই তাৰ পিছতহে পিছত যোনটো চাইড সেকিম সেই চাইডটোত মই যোনটো পুৰ বনাইছিলো সেইখিনি মই ষ্টাফিং খিনি তাত লগাই দি ল'ম মানে গতিকে সেই আৰু এই ৰেচিপিটো কেনেকুৱা পালে চাব আকৌ দেই শেষলৈকে চাব আৰু চাই পেলাই জনাব বুলি আশা কৰিম আৰু তাৰ পিছতে এয়া যিখিনি মই বনাইছিলো ষ্টাফিং সেইখিনি ইয়াতে ধুনীয়াকৈ মিলাই দিছো আৰু সেয়াই আৰু তাৰ পিছতে ইখনৰ পিছত সিখন যাম ব্ৰেড দি পেলাই ওপৰতে অকমান ঘিউ লগাই পেলাই ঘিউ হলনি বাৰু বাটাৰো দিব পাৰে বেছি সংখ্যকে বাটাৰে দিয়ে মই অৱশ্যে বাটাৰ আছিল যদিও ঘিউকে অকণ দিলো আৰু ধুনীয়াকৈ এতিয়া দুইটা চাইড সেকি লৈ পেলাই বেছি সময় নালাগে আৰু গেছটো বঢ়াই দিব নালাগে ফটাফট হৈ যোৱা এইটো ৰেচিপি আচলতে ৰাতিপুৱাৰ কাৰণে যদি বাকীখিনি আলু বা কণী ইত্যাদি আমি যদি যোগাৰখিনি ৰাতিয়ে উলিয়াই মেলি সব ৰেডি কৰি থওঁ তেতিয়াহ'লে একদম ফটাফট জলদি হৈ যোৱা এটা ৰেচিপি আৰু এয়া দেখিছে নহয় বহুত বেছি ৰঙচুৱা নিচিনা দেখিছে নি বাৰু ভিডিঅ'তহে তেনেকুৱা লাগিছে কিন্তু সিমান বেছি ৰঙচুৱা হোৱা নাই সেয়াই তাৰপিছতে ধুনীয়াকে টাৱাৰ পৰা নমাই কাটি মানে পেকিং কৰি মই টিফিনত ভৰাই দিলো আৰু তাৰ পাছতহে গৈ পেলাই মই আগফালে গৈছো মানে এতিয়ালৈকে মই আগফালে যোৱাই নাই আগফালে দৰ্জা খিৰিকি খুলিবলৈ যোৱা নাই আৰু এতিয়া ধুনীয়াকে মই এতিয়া দেখিছে নহয় কি ধুনীয়া হৈছে চাওকচোন একেবাৰে চীজ দিয়া নিচিনা লগা নাই নে বাৰু চীজ নিদিয়াকৈ চীজ দিয়াৰ নিচিনা হৈছে চেণ্ডউইচ কেইটা এতিয়া নিজে বনাই নিজে নিজৰ তাৰিফ কৰি থাকিবলৈও ভাল নালাগে দেই বাকীখিনি খোৱা মানুহে ক'ব মানে খোৱা মানুহে কৈছে ভাল পাই কাৰণেহে মই এনেধৰণে বনাই দিছো এতিয়া এয়া ওলাইছো আগফালে আৰু আজি মনৰ কথা এটা কবলৈ মন গৈছে দেই বা নিজৰ কথাই বাৰু এই যে এঙামুৰি এটা মাৰি চকুমুখ মোহাৰি এইখন আকৌ আমাৰ ঘৰৰ ভিতৰৰ বিচনাৰ পৰা নামি খিৰিকী দৰ্জা খোলাৰ পৰা আৰম্ভ কৰি মাজে দি থকা ভিডিঅ'বোৰ মই মাজে ভাবো ময়ো তেনেকুৱা এটা ট্ৰাই কৰি চাব লাগিব এদিন তাৰে চেষ্টাৰ পৰিণতিত এয়া কিন্তু পৰিণতিটো কি হলগে ফফৌ বিলাহী বেঙেনা মোৰ তেনেকুৱাহে লাগিছে মোৰ দ্বাৰা নহব এইবোৰ সময়ৰ যে সাংঘাতিক অপচয় হয় দেই তাৰোপৰি বিহাইণ্ড দা কেমেৰা দৌৰা দৌৰি সেয়াটো আছেই আৰু এনেকৈ কৰি আছো আৰু মোৰ পাছফালৰ আমাৰ ঘৰৰ ভিতৰৰ বাগিচাখনৰ সাজ সজ্জা এইটা এইটো বেগটো কালি আহিছিলে এইটা কি বা আছে নাজানো আৰু জেগা ঠাণ্ঠিত লগাই আজি মানে লেজি মাৰি কৰো নকৰোকৈ কাম কৰিবলৈ ভগৱানে মানে সময় অকমান দিলে দেই আৰু হেনেকে লেজি মাৰি সময় অকণ দিয়াৰ লগে লগে কি হ'ল ঘড়ীটো একেবাৰে দৌৰ মাৰিলে নহয় দৌৰ মাৰিলে মানে মাৰেই তেনেকুৱা হ'লে আৰু সেইকাৰণে মানে পটাপটকৈ মানে বাকীখিনি যা যোগাৰ মই ভাত বনোৱা মেলা সেইবোৰ কৰি থৈ গৈছিলোঁ বাকী এইখিনি কণীয়ে বনাম বুলি অৱশ্যে ভাবি থৈছিলোঁ দেই তাৰ কাৰণে যা যোগাৰ কৰা হৈ আছিলে তথাপিও আৰু কৰোঁতে যা যোগাৰ কৰি থৈ পেলাই গৈছিলোঁ বুলি কোৱাৰ লগে লগেতো আৰুৱেই লেজি মাৰিলোঁ মাৰোঁতে আৰুৱে দেৰি হ'ল ঘড়ীটোৱে দৌৰ মাৰি দুটা ঘৰ চুং হৈছে সেইকাৰণে মই দৌৰ মাৰি আকৌ আহিছোঁ ফটাফট তৰকাৰীকণ মানে বনাই লওঁ তৰকাৰী মানেও নহয় গ্ৰেভি বুলিয়ে ক'ব লাগিব আৰু দেই তৰকাৰী মানে হৈছে বেছিকৈ অকণমান পানীটো বেছি থকা মানে কাৰী গ্ৰেভি বুলি ক'লে কি হ'ব অসমীয়াত
অকণমান থুপথুপীয়া মানে থুপথুপীয়া নিচিনা বনাম সেয়াই আৰু এয়া হৈছে পিঁয়াজ আদা নহৰু আৰু অকণমান 2-3টামান জলকীয়া একেলগে মই এয়া আজি মিক্সি জাৰতে পেষ্ট কৰিয়ে দিছিলোঁ বহুত বেছি নাই কৰা এয়া অলপ অলপ গোটা গোটা আছে দেখিছে নহয় এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে এতিয়া হাই ফ্লেমতে বনাইছোঁ অকণমান 3 মিনিটমান সময় হাই ফ্লেমত এনেকৈ ভাজি ল'ম পিঁয়াজ হৈ গ'ল ৰঙচুৱা এতিয়া মই বিলাহীও থৈছিলোঁ এটা পেষ্ট কৰি সেইখিনি দি দিলোঁ গেছটো অকণমান এতিয়া কমাই দিম দেই অকণমান পানীও দিছিলোঁ দেই বিলাহীটো পেষ্ট কৰাৰ সময়ত এয়া এইখিনি হৈ গ'ল পানী শুকাই গ'ল বিলাহী পানীখিনি হৈ গ'ল মানে ভালকৈ ধুনীয়াকৈ যিমান পৰ্যায়লৈকে ভাজিব লাগে সেইটো হৈ গ'ল আৰু এতিয়া মই এয়া অকণমান পানী দি মছলাখিনি ৰেডি কৰি লৈছিলোঁ মানে শুকান মছলাই হয় কিন্তু মই অকণ পানী দি লৈছিলোঁ ইয়াত আছে হালধি জিৰা ধনিয়া আধা চামুচ আৰু অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ এইখিনিও এতিয়া 2 মিনিটমান এনেকৈ অকণমান লৰাই লওঁ হাই ফ্লেমতে আছে কাৰণ মই ওচৰতে যিহেতু আছোঁ সেইকাৰণে হাই ফ্লেমত দি পেলাই কৰি আছোঁ আৰু যদি দৌৰাদৌৰি হয় বেলেগ কামো ইফালে আনফালে কৰি থাকিবলগীয়া হয় তেতিয়াহ'লে একদম ল' ফ্লেমতে থোৱাটো ভাল কাৰণ ইমান সুন্দৰকৈ বনোৱাৰ পাছত যদি অকণমান লাগি মেলি যায় আকৌ তেতিয়া আকৌ টেষ্টটো একদম বৰবাদ এতিয়া মই এয়া বইল আলু লৈছিলোঁ সেইখিনি দীঘলে এনেকৈ কাটি লৈছিলোঁ সেইখিনি দি দিছোঁ আৰু এতিয়ালৈকেতো যদি মন কৰি এইখিনিলৈকে চাইছে তেতিয়াহ'লে তেতিয়া গম পাব যে মই এতিয়ালৈকে নিমখ দিয়া নাই গতিকে অকণমান নিমখ দি দিছোঁ জোখমতে সুন্দৰকৈ এইখিনি মিক্স কৰি মই এনেকৈ ল' ফ্লেমতে দি 2-3 মিনিটমান ভাজি ল'ম তাৰপিছতহে ইয়াত মই পানী এড কৰিম এতিয়া মই 2-3 মিনিটৰ কাৰণে ল' ফ্লেমত দি এনেকৈ ঢাকি দিছোঁ 2-3 মিনিট হৈ গ'ল দেই এতিয়া দেখিছেনে যিখিনি মানে বিলাহী পানী বা গ্ৰেভি এনেকৈ আছিলে অলপ সেইখিনি শুকাই গ'ল ধুনীয়াকৈ এই জোখমতে পানী অলপ দি দিম দেখাত কাৰি যেন লগাকৈ পানী দিছোঁ মানে অকণমান উতলাম যে উতলাৰ পিছত আৰু আকৌ গ্ৰেভি হৈ থাকিব আৰু তেতিয়া উতল আহি গ'ল এতিয়া কণীকেইটা দি দিছোঁ একেবাৰে সহজ ৰেচিপি দেই সকলোৱে জানেই আৰু তথাপিও আৰু এতিয়া ঢাকনখন মাৰি দিম দি পেলাই অলপ জোলটো কমিবলৈ দিম আৰু একেবাৰে এইবাৰ পিছে ল' ফ্লেমত দেই ল' ফ্লেমত দিছোঁ এই ল' ফ্লেমত 4-5 মিনিটমান এনেকৈ থৈ দিম তাৰপিছত গ্ৰেভিখিনি মানে কাৰিৰ পৰা গ্ৰেভিলৈকে আহিবলৈ দিম আৰু তেতিয়া তৰকাৰী আমাৰ এক গ্ৰেভি ৰেডি আৰু এতিয়া চাই লওঁ কিমানকণ কমিলে কাৰিৰ পৰা গ্ৰেভি কলগেনে নাই মোৰ জোখত মানে আমাৰ জোখত এয়া হৈ গ'ল আৰু দেই কাৰণ এতিয়া গেছটো অফ কৰি দিম আলুৱে পানী টানে বুলিতো জানেই আপোনালোকে গতিকে পানী টানিব তেতিয়া আৰু অকণমান ডাঠ হৈ যাব গ্ৰেভি ৰেডি হৈ গ'ল আৰু কেনেকুৱা লাগিছে আপোনালোকৰ জনাব ৰেচিপিটো আৰু ভিডিঅ'টো যদি শেষলৈকে চাইছে তেতিয়াহ'লে শেষলৈকে ভিডিঅ'টো চোৱাসকলক বহুত ধন্যবাদ তাৰপাছতে যদি আপোনালোকে এই ভিডিঅ'বোৰ ইউটিউবত চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব আৰু যদি পেজত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব আৰু দুইটাতে মোৰ একেই আছে নামটো ৰঞ্জনাছ ব্লগ বুলি তেতিয়াহ'লে আজিলৈ বাই বাই দেই